হেল্ল' গাইজ, হওক আজি এটা নতুন ষ্টাইলত বনাওঁ ব্ৰইলাৰ মাংস। আধা কেজি ব্ৰইলাৰ লৈছোঁ আৰু ইয়াতে মই চব মছলা দি পেলাই সানি দিছোঁ। লগতে মই ইয়াত এটা বস্তু দিছোঁ কৰ্ণফ্লাৱাৰ দিছোঁ আৰু তেল অকণমান দি পেলাই মই এইখিনি সানি থৈ দিছোঁ। আলুখিনি মই এনেকৈ ফ্ৰাই কৰি ল'লোঁ আৰু মই তেলত বিলাহীখিনি প্ৰথমে ফ্ৰাই কৰি লৈছোঁ। বিলাহীখিনি পূৰা একদম ভাঙি যোৱাকৈ ভাজি ল'ম। তেতিয়া ইয়াত দিম মই পিঁয়াজ আৰু দুয়োটা মিক্স কৰি সেইটো অলপ দেৰি গেছটো কমাই ভাজি ল'ম। এটা লোকেল ডিম লৈছোঁ আৰু ইয়াৰ মাংসখিনিৰ ওপৰত মই এইটো ভাঙি দিম। ডিমটো ভাঙি দিলোঁ আৰু এইখিনি ইয়াৰ লগত মই মিক্স কৰি দিম। আমাৰ পিঁয়াজখিনি ভজা হৈ গ'ল। ভালদৰে লৰাম। গেছটো একদম কমাই ল'ম আৰু এনেকৈ পানী নিদিয়াকৈ ভাজি থাকিম। এয়া চাওক, মাংসখিনি অলপ দেৰি লৰাই থকাৰ পাছত খুব ধুনীয়াকৈ গোটেইখিনি মিক্স হৈ গৈছে মছলা সৈতে। আৰু ইয়াৰ ওপৰতে মই দি দিম নহৰুখিনি খুন্দি থৈ দিছিলোঁ, এনেকৈ দি দিম কাৰণ নহৰুবোৰ পিছত দি দিলে গোন্ধটো নোলায়। আৰু এইখিনি ইয়াতে থাকিব, মই এনেকৈ লৰাই থাকিম। মই ইয়াত অলপো পানী ব্যৱহাৰ কৰা নাই, একদম গেছটো কমাই থৈছোঁ। দি আছোঁ পানী নিদিয়াকৈ মাংসখিনিৰ পৰা তেলবোৰ ওলাই আহি আছে। আৰু এনেকৈ যদি আপুনি বনাই থাকে তেতিয়া এইটো খুব ধুনীয়া গ্ৰেভি হৈ যায়। কিন্তু অলপো পানী দিয়া নাই চব। আৰু এই যিখিনি ভাজি থৈছোঁ আলু, সেইখিনি মই ইয়াত এতিয়া দি দিম। আৰু এইখিনিও অলপ দেৰি লৰাই আকৌ মই ঢাকোন মাৰি দিম সিজিবৰ কাৰণে। মাংস আমাৰ হৈ গ'ল। এতিয়া ৰুটিৰ লগতে হওক আৰু ভাতৰ লগতে হওক খালেই হ'ল আৰু। আজি আমাৰ খোৱা খানাত আছে, এয়া ৰুটি লৈছোঁ মই দুটা, এয়া বনোৱা মাংসখিনি, এইটো হৈছে বুট দালি, পিঁয়াজ আৰু লগতে পদিনা আৰু নৰসিংহ চাটনি। আৰু এতিয়া মই খাবলৈ লৈছোঁ, কেনেকুৱা হ'ল দেখাওঁ। প্ৰথমে মই মাংসকণ টেষ্ট কৰি দেখাইছোঁ। নিমখ মছলা চব ধুনীয়াকৈ মিলি গৈছে, খাবলৈ বহুত টেষ্টি হৈছে। এনেকৈ ব্ৰইলাৰ মাংস আপোনালোকেও বনাই খাবচোন। চাটনি, কণ পিঁয়াজ, বুট দালি। আজিলৈ আহোঁ, বাই বাই।